এভৰিৱান, কি খবৰ সকলোৱে? আশা কৰোঁ সকলোৱে ভাল। মই আজি নতুন ভিডিঅ' এটা আপোনালোকলৈ লৈ আহিছোঁ। মানে কি হ'ল, বহুত দিনৰ পৰা মানে লগৰ দুজনী মানে কৈ আছে যে তোৰ কাপোৰৰ কালেকশ্যন দেখাবি। তাকে মানে বহুত দিনৰ পৰা মানে এইবোৰ উলিয়াবলৈ মন নাযায়, মানে আকৌ জপা মেলা ইমানেই কষ্ট নহয় এইবোৰ। তাকে সেইকাৰণে নহয়, আজি ভাবিলোঁ এনেই দেখাওঁচোন আপোনালোকক। ধেৰ নাই মোৰ ওচৰত বাৰু, যি দুযোৰ আছে তাকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। আপোনালোকে জনাব কেনেকুৱা লাগিলে, মোৰ চইচটোনো ভাল নে বেয়া নে আপোনালোকে জনাব। তাকে ব'লক তেতিয়াহ'লে আপোনালোকক মই বেক কেমেৰা কৰি চব মেলি নেদেখাওঁ, এইবোৰ বহুত দেৰি হ'বগৈ দেখাই থাকিলে। তাকে এনেই কেইযোৰমান আছে, বেছি নাই বাৰু। তাকে আপোনালোকক মই মানে কেলৈ দেখুৱাব বিচাৰিছোঁ, মোৰ কাপোৰবোৰ মানে ইমান ধৰক বহুত দাম নহয়, মানে ধৰক ক'ৰ পৰানো কিনো আপোনালোকক জনাম বাৰু। তাকে চাই থাককচোন ভিডিঅ'টো আপোনালোকে। এইয়া চাওক, এয়াই কাপোৰ আৰু দুযোৰমান আছিলে আৰু উলিয়াবলৈ নহ'লে আৰু। এইবোৰ কিছুমান পুৰণাও আছে বাৰু ইয়াত। এয়া দুযোৰমান মই মানে আজি বহুত দিন কাপোৰ লোৱাই নাই বাৰু, সঁচা কথা ক'বলৈ গ'লে মানে এবছৰমানেই কাপোৰ লোৱাই নাই। বহাগ বিহুতে লোৱা, আৰু তাকো বহাগ বিহুত লোৱা মানে বৌয়ে বাইদেৱে মায়ে তেনেকৈ গিফ্ট দিয়াহে দেই। দুযোৰমান এয়া গিফ্ট দিয়াও আছে। তাকে এয়া চাওকচোন, তাকে মেলি দেখুওৱা হ'লে ভাল হ'লহেঁতেন। এতিয়া মেলি দেখুৱাবলৈ মানে সময় নাই। তাকে লগৰকেইজনীয়ে বহুত দিনৰ পৰা কৈ আছিলে, নাই বোলো আজি দেখাওঁ। তাকে এইযোৰ চাওক, এইযোৰ ইমান ধুনীয়া দেখিছেনে। আৰু মানে কি হ'ল, কাপোৰবোৰ মানে ইমান দাম নহয় দেই। কাপোৰবোৰ খুব মানে মই ক'ৰ পৰা কিনো আপোনালোকক কৈ দিছোঁ। আপোনাৰ যোৰহাটতে আছে সুদৰ্শনা ৱাৰ্ডৰ বুলি, তাৰ পৰা কিনো। তাৰ মানে কাপোৰবোৰ কোৱালিটিও ভাল আৰু ইমান ৰিজনেবল প্ৰাইজত পায় নহয়। আপোনালোকক মই কৈ দিছোঁ, ইয়াৰ এইযোৰ নীলাযোৰ যে এতিয়া দেখিলে, সেইযোৰ দাম মাত্ৰ 1300 টকা, গম পায়নে। আৰু এইবোৰ চব মোৰ তেনেকুৱাই 1100 1200 সেনেকুৱাই মানে দামবোৰ মানে। সেইকাৰণে কৈছোঁ, আৰু মানে দামী কাপোৰযোৰ কিনিবলৈ মন নাযায়, আৰু বিশেষকৈ দুদিনমান পিন্ধাৰ পিছত আকৌ আমনিও লাগে। সেইকাৰণে 3-4 হাজাৰ টকা দি কিনিবলৈ মনো নাযায়। আৰু বাৰু ধৰক তেনেকুৱাকৈ দুযোৰমান পাই যোৱা হয় আৰু। সেইকাৰণে ইমান দামী কাপোৰ মই নিকিনো। এয়া একদম মানে সস্তীয়া কাপোৰ দেই মোৰ ভাগৰ। তাকে এয়া চাওকচোন, আপোনালোকে কেনেকুৱা পায় নাজানো, এয়া জনাব। এইযোৰ মোক মায়ে দিছিলে, তাৰপিছতে এইযোৰ দিছিলে বৌয়ে, তাৰপৰা সেইযোৰ দিছিলে বাইদেৱে, তেনেকৈ ভাগিনজনীও দিছে। তেনেকৈ মানে আৰু মানে এইবোৰ হৈছে মানুহৰ মানে মৰম চেনেহ, মানে ধৰক ভাল লাগে। কোনোবাই কিবা এটা দিলে মনটো ইমানেই ভাল লাগে নহয়। বিশেষকৈ মোক মানে কাপোৰ দিলে মই বিৰাট ভাল পাওঁ। কোনোবাই কাপোৰৰ প্ৰতি ইমানেই মোৰ মানে কি ক'ব আৰু। তাকে তথাপিতো মোৰ যদিও ঢেৰ কিনি নাথাকোঁ আকৌ দেই। এয়াই মানে বহুত দিন, মই কৈছোঁ নহয় আজি বহুত দিন কিনাই নাই কাপোৰ মানে। তাকে আপোনালোকক এনেই দেখালোঁ আৰু অকণমান যিকেইযোৰ আছিলে। তাকে এয়া কেনেকুৱা পালে আপোনালোকে জনাব। এইযোৰ মানুহজনে গিফ্ট কৰিছিলে মোৰ বাৰ্থডে এটাত। মানুহজনে নিজে চাই মেলি আনিছে দেই সেইযোৰ। তাৰপিছতে এয়া দুযোৰমান এয়া পুৰণাও আছে। তাকে আজিকালি মানে বেছি কাপোৰ কিনিবলৈ কেলৈ মন নাযায়, বিশেষকৈ কুৰ্তিও পিন্ধিয়ে থাকোঁ। কুৰ্তি পিন্ধাই হয় য'ত ত'ত গ'লে, অকণমান ওলাই মেলি গ'লে। এয়া আপোনালোকে জনাবলৈ নাপাহৰিব দেই কেনেকুৱা লাগিলে। মোৰ এই পিংক কালাৰটো মোৰ হৈছে একদম ফেভাৰেট, মানে ইমানেই ভাল লাগে নহয় মোৰ পিংক কালাৰটো, মানে কি ক'ব আৰু। পিংক কালাৰ আৰু মানে এই পিংক, ব্লু, গ্ৰীণ সেইকেইটা মানে একদম মোৰ ফেভাৰেট আৰু। দেখিছে নাই, কাপোৰবোৰ চব তেনেকুৱাই আছে। তাকে মানে এয়া আপোনালোকক এনেই অকণমান কাপোৰৰ কালেকশ্যন দেখালোঁ আৰু আজি লৰালৰিকৈ দেখাইছোঁ আৰু। তাকে কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। মোৰ সস্তীয়া কাপোৰ কেইযোৰ দেখুৱালোঁ আৰু। তাকে ভিডিঅ'টো মানে সেই লগৰ কেইজনী কৈ থকাৰ কাৰণেই বনালোঁ বাৰু। মানে মেলি দেখুওৱা হ'লে ভাল লাগিলে। তেনেকৈ মেলি দেখুৱাবলৈ মোৰ মানে সময়ৰ অভাৱ মানে, সেইকাৰণে এনেকৈয়ে দেখাইছোঁ। তাকে ভালকৈ পাৰিলে এদিন দেখাম বাৰু। তাকে মোৰ মানে কি হ'ল, আগতে শাৰী বহুত পিন্ধিলোঁ। এটা সময়ত মানে ইমানেই শাৰী পিন্ধিলোঁ, এতিয়া মানে শাৰী নিপিন্ধা। আৰু মই এইবোৰ কাপোৰ আকৌ বহুত দিন লোৱা নাই দেই। মোৰ এবছৰ হ'ল মই কাপোৰ কিনাই নাই। মানে এবছৰ মানে এইকেইযোৰ মই বিহুতে দুযোৰমান কিনিছিলোঁ নেকি, এই বহাগ বিহুতে, তাকো নিজে নহয় গিফ্ট দিয়া। মই ক'লোঁ নহয়, মোক গিফ্ট দিয়াই মানুহ বেছি মানে। তাৰপিছতে সেইকাৰণে
তেনেকৈ কিনা নহয় আৰু মানে কি হ'ল আজিকালি এইবোৰ য'ত ত'ত গ'লে এনেই ওলাই গ'লে কুৰ্তি চুৰ্তিয়ে পিন্ধা হয় সেইকাৰণে মানে কাপোৰ কানি এনেই কিনি থাকিও লাভ নাই বিশেষকৈ আৰু সেইকাৰণে হেৰি বহুত দিন কিনাও নাই এবছৰমান যিকেইযোৰ আছিলে আপোনালোকক দেখালোঁ এনেই আৰু তাকে কেনেকুৱা পালে আপোনালোকে জনাব আৰু আজি মানে ভিডিঅ'টো বেছি দীঘল নকৰোঁ মোৰ মানে এফালে যাবলগীয়া আছে তাকে ভাতকেইটা বনোৱাই নাই ভাত পানী বনাই লৈ আকৌ ওলাওঁগৈ তাকে ক'ত যাওঁ দেখাবলৈ মানে নহ'ব আৰু মানুহজন আহিব লৰালৰিকৈ যামগৈ আৰু দৰকাৰী কাম এটা আছে তাকে তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ সকলোকে টাটা বাই বাই কেনেকুৱা পালে আপোনালোকে জনাব আজিলৈ তেতিয়াহ'লে সকলোকে ধন্যবাদ জনালোঁ দেই।